সভাপতিকে উপস্থিত ৰাইজ, আমি এইখিনিতে কথা এষাৰ ক'বলৈ গৈছোঁ। মানৱীয় দৃষ্টিভংগীয়ে হিন্দু সনাতন ধৰ্মৰ ঐক্যতি ৰক্ষিত আস্তিক আদৰ্শক স্মৰণ কৰি আজি হিন্দু ধৰ্ম বিশ্ব মানৱ ধৰ্ম হ'বলৈ গৈ আছে। আৰু আজি শুভক্ষণত জিঅ' শ্বেডো অৰ্থাৎ ভাৰতত সূৰ্য এনেকুৱাকৈ লম্বিত হৈছে য'ত নেকি মানুহৰ ছায়া আজি নাথাকে। এইটো হিন্দু ধৰ্ম মহত্ব। এইটো হাজাৰ বছৰ পিছত এই পৰিক্ৰমা ঘটে আৰু এই পৰিক্ৰমা ক্ষণত আজি সমবেত সকলোৱে মোৰ বৈপ্লৱিক সেৱাভাৱ ওলগ জনালোঁ। হিন্দু ধৰ্ম সনাতন ধৰ্ম আধ্যাত্মিক ধৰ্মৰ ঐক্যতি ৰক্ষিত আস্তিক আদৰ্শত বৈপ্লৱিক শ্ৰদ্ধাঞ্জলি পুনৰ নিবেদন কৰিছোঁ। কুৰুবী সম্পৰ্কত ময়ো কুৰুবী এজন ব্যক্তি। মই জনাত এই মঞ্চখন মানৱ মঞ্চ হ'ব লাগে, জীৱশ্ৰেষ্ঠ মানুহৰ মঞ্চ হ'ব লাগে। ইয়াত কোনো কুৰুবী সামাজিক ব্যক্তিৰ স্বাৰ্থ বা সামাজিক স্বাৰ্থ মহান নহয়। ইয়াত কেঁকুৰি জিপি মানৱতাৰ মহান। সেইকাৰণে এই সম্পৰ্কত আমি অপ্ৰিয় বাস্তৱ সত্য কথা এটা ক'বলৈ বাধ্য হৈছোঁ। মই কুৰুবী গাঁৱৰ পৰা সামাজিক বহিষ্কাৰ। আমাৰ কুৰুবী গাঁৱৰ মোৰ ভাই ভাতৃ সকলো আছে এতিয়া সদ্যহতে এই সভাত। মই কি অপৰাধ কৰিলোঁ? আজি যে আপোনালোকে আহিছে মঞ্চখনলৈ, এই মঞ্চখনত মই কেঁকুৰি জিপিত এজন মানুহ হিচাপে জীয়াই আছোঁ। আপোনালোকে কুৰুবীৰ নামত অহা ব্যক্তিসকলে ক'ব পাৰিবনে মই কি অপৰাধী? এইটো সভালৈ মই এৰি দিলোঁ। মই এজন সামাজিক বহিষ্কৃত ব্যক্তি। মোৰ কাৰণে বৰ দুখৰ বেদনা। তথাপি মই ব্যক্তিগত হিচাপে মোৰ দুখতকৈ কেঁকুৰি জিপি মঞ্চখনৰ বৃহৎ স্বাৰ্থৰ কাৰণে মই ৰখি আছোঁ। আকৌ পুনৰ মই কৈছোঁ, এই মঞ্চখনতে ৱাৰ ৰুম বুলি এখন বেনাৰ আছিলে। সদস্যসকলে খ্যাত, তেওঁলোকৰ জ্ঞাত। ইয়াত এই বেহুখনত মোক পিঞ্জৰাত বন্দী কৰিছে নেকি বাৰু? মোৰ এই কিবা এটা ক'বলৈ গ'লেই শুৱাই বা বিতৰ্ক আহে। বিতৰ্কটো আনুষ্ঠানিক সিদ্ধান্ত লওক। মই আজি পুনৰ কৰিছোঁ, মই যদি বিতৰ্কী হৈছোঁ, মানৱীয় সত্তা মোৰ হেৰাই গৈছে, তেতিয়াহ'লে আপোনালোকে মোৰ মানৱীয় সত্তাক মুখ্য নিদি এই মঞ্চখনৰ কেঁকুৰি মঞ্চখনৰ মানৱ সত্তা মঞ্চ মুখ্য কৰি মোক বিধান লওক। এইটো ক'বলৈ বাধ্য। আজি 30 বছৰ হৈছে এই মঞ্চখনে মোক বন্দিত্বও দিয়া নাই, কিন্তু পাকে প্ৰকাণ্ঠে মোক ৰেগিং কৰি আছে। মই কিবা এটা 15 আগষ্টত অনশন কৰোঁ, মোক কেছ নিদিয়ে, ধৰি লৈ যায়। 2বাৰ 3বাৰ এটা হেৰি হৈছে। তাৰপিছত আজি 30 বছৰ হ'ল, মোৰ এপইণ্টমেণ্ট মোৰ চাবৰ মাটি এডোখৰ দিয়াৰ পিছত মোৰ 30 বছৰে আজি এই সম্পৰ্কটো এই সভাখনে সিদ্ধান্ত লওক। কম দিনৰ ভিতৰত ল'ব লাগে মানৱীয় সত্ত্বে। ইয়াত যদি সিদ্ধান্ত নলয়, তথাপি মই আপোনালোকৰ মাজতে সদায় জীয়াই থাকিবলৈ চেষ্টা কৰিছোঁ। পুনৰ আকৌ ক'বলৈ বাধ্য হৈছোঁ, পৰহি দিনা 15 আগষ্টত প্ৰেচিডেণ্টে এটা বক্তব্য দিছে, মই এটা বক্তব্য দিছোঁ।
সেই দুটা ছ'চিয়েল মিডিয়াত মই এৰি দিছোঁ। ভাৰত গণতন্ত্ৰই মোৰ ওপৰত কিবা এটা সিদ্ধান্ত ল'লেও লওক, তথাপি মই এই মঞ্চৰ পৰা ক'বই লাগিব। এতিয়া চাওক, মই থিয় হওঁতেই কথাটো বিতৰ্ক হ'লত তেওঁ উঠি গুচি গ'ল, এইটো সত্য। এই সভাখনত যদি কোনোবা গুপ্তচৰ হৈ মোক হত্যা কৰিবলৈ আহিছে, মুক্ত কণ্ঠে কওক। যদি তেওঁ আহে, মই তেওঁক তেওঁৰ নাম সুধিম আৰু বাপেকৰ নাম সুধিম, মই বুকু পাতি দিম মাৰিবলৈ। কিন্তু এইটো ক'বলৈ বাধ্য, সভাপতি প্ৰমুখ্য উপস্থিত সদন। কথাটো আৱেগিক হ'লেও আপোনালোকে শুনিবলৈ সময় অকণমান ধৈৰ্য ধৰক। প্ৰগ্ৰাম নহ'লে, মানুহৰ প্ৰগ্ৰাম নহ'লে, মঞ্চ নহ'লে উহাৰৰ মহক বিদ্যমানে। আপুনি কোনো মানুহৰ মঞ্চ হওক, মই এটা কথা স্পষ্ট কৈছোঁ, পুনৰ আকৌ কৈছোঁ, মই সেই 15 আগষ্ট তোমাক স্পষ্ট কৈছোঁ, তুমি চুনৰ প্ৰতিনিধি নে মানুহৰ প্ৰতিনিধি? বেলেগ কথা, সদায় বেলেগ কথা নহয়। ধৈৰ্য আপোনালোকে ধৰক, মোক ক'বলৈ দিয়ক, তাৰপিছত বিধান লওক, তাৰপিছত তোমাৰ সভাখনৰ বিধান হ'ব। নহয়, কাৰ্যসূচী এটা কথা কৈছোঁ, আপোনালোকে শুনা ধৈৰ্য লওক, তাৰপিছত বিধান মোৰ ওপৰত ল'ব পাৰে, কেছ মকদ্দমা কৰিব পাৰে। কোনো ব্যক্তিগত স্বাৰ্থৰ উদ্দেশ্য লৈ মানুহ যদি হ'বলগীয়া হয়, মই তাত থিয় হ'মেই। আৰু এতিয়া লাষ্টত ক'লোঁ, নহয়, ব্যক্তিগত সভাপতিয়ে হস্তক্ষেপ কৰিছে। মই এটা কথা, কোনো আদৰ্শগত মই চন্দ্ৰকান্ত ভতিজা হ'ব পাৰোঁ, মই অপাৰেচন মানৱ দৰ্শন পৰিচালক। কথাটো মোক ৰোৱা 30 বছৰ ৰাখিলে, এইখিনি মানুহে 30 বছৰ মোক ৰাখিছে, আৰু মই নৰওঁ। মোৰ বক্তব্য শুনিবলৈ যদি ধৈৰ্য আছে, ধৈৰ্য ধৰক, অন্যথা সভাখনে মানৱীয় সিদ্ধান্ত লওক। মই এইটো কোনো সামাজিক, কোনো ধৰ্মীয়, কোনো উদ্ধত হ'বলৈ নিদিওঁ। মই মোৰ বক্তব্যটো খতম কৰিবলৈ দিয়ক, নহ'লে ৱাৰ ৰুমৰ প্ৰত্যাহ্বানত মই থিয় হৈ আছোঁ। মই ল'বলৈ নহয়, মই কিছু 5 মিনিট সময়, এইখন কোনো চৰকাৰী, কোনো কছাৰী, কোনো চুতীয়া মঞ্চ নহয়, মানুহৰ মঞ্চ, KQGP মঞ্চ। তেতিয়াহ'লে মোক কিছু সময় ক'বলৈ দিয়ক, অন্যথা তোমাৰ সোণোৱালৰ বক্তব্যত মই বন্ধ নকৰোঁ, মোৰ জনাম। নহয়, মই চুতীয়া নহয়, মই মানুহ। সোণোৱালক প্ৰত্যাহ্বান জনাইছোঁ। সভাপতিয়ে যদি এনেকুৱা অভাৰ মোৰ বক্তব্য সিদ্ধান্ত ল'ব নোৱাৰে, তেতিয়াহ'লে মই সদ্যহতে এই মঞ্চখন এৰিছোঁ। কিন্তু ইয়াত এই সভাখনৰ বক্তব্য আৰু স্থিতি দি মই জনমানসত প্ৰতিষ্ঠা কৰিবলৈ আগবাঢ়িছোঁ।